Hello friends, welcome back to my YouTube channel Dibetis Vlog. So আজি আমি গৈ আছো গড়খগাঁও আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে আৰু আশা কৰোঁ যেন 2021 ভালে ভালে যায়, সকলোৰে যেন সুখ হয়, শান্তি হয় গোটেই এই বছৰটো। আৰু আমি এতিয়া গৈ আছো হৰভোগৰ গড়খগাঁও মন্দিৰত আৰু ধুনীয়াকৈ তেল চেল ভৰাই ল'লোঁ। বলক আমি গৈ থাকোঁ একদম ধুনীয়া কৰি। আমি এতিয়া আহি পালোঁ চিমলাগুৰি। এই হ'ল চিমলাগুৰি চক, বঢ়িয়াকৈ গৈ আছোঁ। পাব লগা হৈছোঁ আৰু মানে বেছি দূৰ নাই, সৰভোগ আৰু 6 কিলোমিটাৰ আছে। ধুনীয়া এতিয়া এখন দলং পাম মানে। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে। আমি বৰ্তমান গৈ আছোঁ বেকি ব্ৰিজৰ ওপৰেদি, একদম ধুনীয়া। চাওক একদম মজা। এইয়া চাওক আগেদি ট্ৰেইনত যায়, একদম ধুনীয়া। আৰু এইখন হ'ল বেকি ব্ৰিজ। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, তেজে তেজে তুমি খোৱা জৰিয়া, তুমি মোৰে তুমি মোৰে যে কত জনমৰে। ফ্ৰেণ্ডছ, আপোনালোকে মানে বেকি ব্ৰিজখন পাৰ হোৱাৰ পিছতে মানে এটা গণেশ মন্দিৰ পাব। চ' অলপমান গণেশ মন্দিৰত সোমাই কিনে এটা আশীৰ্বাদ লৈ কিনে যাওঁ। ধুনীয়াকৈ সেয়া চেয়া কৰি ল'লোঁ, একদম মজা কৰি গণেশ মন্দিৰত একদম আশীৰ্বাদ লৈ ল'লোঁ। চব কি ধুনীয়া। মোৰ আপোন যে তুমি খুবা, তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে, মনে আজি পাখি মেৰে। ফ্ৰেণ্ডছ, এইটো হৈছে বেকি নদী আৰু তাৰে ওচৰতে হ'ল গণেশ মন্দিৰ। এইয়া চাওক। গণেশ মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি গৈ আছোঁ পুনৰ গড়খগাঁওৰ ফালে। আৰু এইখন চাওক, সেইখন হ'ল মাইহাং ৰিজৰ্ট, মানে একদম ফেমাছ ৰিজৰ্ট, চবেই শুনিছে চাগে মাইহাং। এইখন চাওক। আমি এতিয়া আহি পালোঁ বৰনগৰ কলেজ সৰভোগ, আৰু আহি পালোঁ সৰভোগৰ বজাৰ, একদম ধুনীয়া। আৰু আপোনালোকে জানেনে সৰভোগ কিহৰ কাৰণে ফেমাছ? যদি নাজানে কৈ দিলোঁ, সৰভোগ একদম দৈৰ কাৰণে পূৰা ফেমাছ একদম। যোনে দৈ বেয়া পায়, মাত্ৰ একবাৰ সৰভোগত দৈ খাব, মানে একদম দৈ ফেভৰেট হৈ যাব একদম, মানে পূৰা ফেমাছ হয় দৈ পূৰা একদম। আমি পূৰা এণ্ট্ৰি কৰিলোঁ, এতিয়া গেটখনেদি সোমাই আহিলোঁ। ভিৰ হ'ব চাগে, বহুত মানে মানুহ আহি আছে না। আৰু লগতে আজি 1 তাৰিখ মাঘৰ, মানুহ আহিছে আজি বহুত। চাওকচোন গাড়ী আগফালে আহিছে বহুত, একদম গাড়ী পাৰ্কিং চবফালে, আৰু আহি আছে বহুতখিনি মানুহে। দূৰতে পাৰ্কিং কৰি থৈ, মানে এইটো জেগাত বহুত অভাৱ হৈছে, মানে বহুত মানুহ আহিছে না, মানে ইমান পাৰ্কিং জেগা নাই, অলপমান দূৰতে পাৰ্কিং কৰি থৈ দিলোঁ। সকলোকে ভোগালীৰ শুভেচ্ছা। চাকি কিনি ল'লোঁ আৰু ধুনীয়াকৈ চাকিটো জ্বলাই দি ভিতৰত গৈ কেনে
সৰভোগৰ গৰখাগোহাঁই মন্দিৰ আৰু ভিতৰলৈ সোমাই যাওঁ অলপ। অলপ ভৰিখন ধুই লওঁ মানে ধুনীয়াকৈ ভৰিখন লেতেৰা লাগি আহিছে না অলপ। বিচাৰিছো কাষৰতে বহুত চাকি জ্বলাইছে একদম। চাওকচোন কিমান মানে চাকি জ্বলাইছে দাদাহঁতে মানে গুচাই দিব লগা হৈছে মানে এইয়া দাদাহঁতে পূৰা গুচাই দি আছে চাকিবোৰ মানে বহুত চাকি জ্বলাই আছে মানুহবিলাকে ভিতৰত। মাঘৰ 1 তাৰিখটো মানে সকলোৱে মানে এটা সেৱা কৰিবলৈ মানে বহুত মানুহ আহিছে ইয়াতে। চাওকচোন কিমান ভিৰ হৈ আছে একদম মানে সেৱা কৰিবৰ কাৰণে যাব পৰা নাই আগৰ পিনে মানে বহুত ভিৰ। আৰু বাহিৰতো বাপৰে চবফালে মানুহ মানে বহুত ভিৰ হৈ আছে। আৰুতো বাহিৰত যাব আছে মানে ভিতৰতে ইমান ভিৰ। চাওকচোন কিমান মানুহ আহিছে মানে বাপৰে বহুত মানুহ মানে বহুতে চাওকচোন। মানে ইয়াতে যে আপোনালোকে গজল দেখিছে এই গজল মানে বহুতে ডাঙৰ হয় আৰু সকলোৱে মানে ইয়াতে গৰখাগোহাঁইত আহিলে মানে ইয়াতে এখন মানে গামোচা বান্ধে আৰু সেই গামোচাখন বান্ধাৰ লগত মানে এটা মনত এটা আশা লৈ লয়। সেই আশাটো যদি পূৰণ হয় তাৰে পিছত মানে ধুনীয়া কৰি আহি কেনে মানে আশাটো পূৰণ হোৱাৰ পিছত আহি কিনে মানে এই গামোচাখন মানে খুলি দিব লাগে। মানে নিজৰখন বিচাৰি মানে এখন বেলেগ হ'লেও গামোচা খুলি দিব লাগে আৰু মানে কিবা নিয়ম হয় মই নাজানো ভালকৈ জাষ্ট শুনিছোঁ আৰু নিয়মটো। গামোচা বান্ধিছে মানে চাওকচোন বহুত বছৰৰ পৰা মানে এই পৰম্পৰাটো চলি আছে মানে গামোচা বন্ধাটো মানে ইয়াতে মানুহ আহিলে মানে গামোচা বান্ধে চাওকচোন কিমান। আৰুতো আছে আগৰ পিনে আৰু বহুত আছে মানে আজিকালি মানুহবিলাক মানে য'তে ত'তে বান্ধি দিয়ে গামোচাবিলাক চাওক। কিন্তু এইজল হ'ল মেইন গছ য'ত গামোচা মানে আগৰ পৰাই বান্ধি আহি আছে মানে মানুহবিলাকে। কি হ'ল কেছটো মই মানে যোৱাবাৰ আহোঁতে মানে বেছি নহয় 3 মাহমান হ'ল ইয়াতে মানে এখন গামোচা বান্ধি থৈ গৈছিলোঁ মানে ক'ত আছে গামোচাখন অলপ বিচাৰি আছোঁ মানে অলপ চিন আছিল মানে এনেকৈ হালি যোৱা এটা গছতকৈ বান্ধিছিলোঁ মানে চাওঁ ৰ'বকচোন। য়েছ বিচাৰি পালোঁ দিয়ক এইটো ঠাইতে আছিল মজ্জা বিচাৰি পাই গ'লোঁ। আপোনালোকে লাইন ধৰা দেখিছে ইয়াতে মানে ভাত খোৱা হয়। আমি মানে আজি নাখাওঁ মানে আজি আমাৰ এতিয়া যদি আমি ভাত খাব যাওঁ দেৰি হ'ব মানে একদম ৰাতি 5টামান বাজিব।
আৰু ইয়াতে ভাত খোৱাৰ কাৰণে কুপন দিয়া হয়, মানে কুপন দি আছে, বাইদেউহঁতে কুপন লৈ আছে। গোৰখাগড়ৰ ভিতৰৰ পৰা বাহিৰৰ পিনে গৈ আছোঁ মানে। অ'কে ফ্ৰেণ্ডছ, আমি গোৰখাগড়ৰ পৰা ওলালোঁ। এতিয়া আমি গৈ আছোঁ অলপমান কিবা খাবলৈ হোটেলত। মানে মৰ্ণিঙৰ পৰা খালী পেটি আছোঁ না, অলপ ভোক লাগিছে। চ' ব'লক আমি কিবা অলপ খাই লওঁ। আপোনালোকে চাই লওক ভিডিঅ'টো মজাকৈ এনজয় কৰক। অলপমান সৰু চাই কচুৰি এটা খাই ল'লোঁ আৰু আহি আছে চলে বতৰা। অলপ কচুৰিটো খাই লওঁ, চলে বতৰাখিনি আহক লৈ হেৰি কৰি পৰঠা চলে আৰু বতৰা একদম মজা, পূৰা একদম খাব লাগে আৰু। ফ্ৰেণ্ডছ, আজিও ইমানে। যদি মই ভিডিঅ'টো চাই ভাল লাগে প্লিজ আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, এটলিষ্ট ছাবস্ক্ৰাইব কৰিব। চ' বাই বাই।